নমস্কাৰ বন্ধুসকল, মই ভাস্কৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোত। তো বন্ধুসকল, আজি গৈ আছোঁ মই কমতাপুৰ ফেষ্টিভেলত, আৰু সেই ফেষ্টিভেলটো অনুষ্ঠিত হ'ব আমাৰ নাগকাটি পাহাৰত। চ' তাত গৈ আমাৰ কমতাপুৰ ফেষ্টিভেল মানে কেনেকুৱা ধৰণে কি হৈ আছে তাত দেখাবলৈ আপোনাক চেষ্টা কৰিম। চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব, তেতিয়াহে গম পাব। আৰু তাত মানে ডাঙৰ ডাঙৰ চেলিব্ৰিটি অৰ্থাৎ ডাঙৰ ডাঙৰ ইউটিউবাৰ আহিব, ধৰি লওক আমাৰ বিকাশ চিত্ৰী দাহক আৰু মানে বহুত ধৰণৰ ইউটিউবাৰ আহিব। চ' তাত গৈ তেখেতসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। চ' আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। তো বন্ধুসকল, ফাইনেলি আহি পালোঁ আমাৰ কমতাপুৰ ফেষ্টিভেল। এয়া আমাৰ পিছফালে দেখিবলৈ পাইছে, এয়া গেটখন। তো তাৰ ভিতৰত গৈ আপোনালোক ভালদৰে দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো আপোনালোকে এনেদৰে চাই থাকক। ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহ। তো বন্ধুসকল, এয়া হৈছে কমতাপুৰ ফেষ্টিভেলৰ কিছু দৃশ্য। এয়া মোৰ পিছফালে হৈছে এখন পিছফালে ষ্টেজ আছে ডাঙৰ, আৰু এইফালে মোৰ পিছফালে আছে এইখন ৰাজবাৰীৰ আকাৰটিত এইটো বনাইছে ইয়াতে। আৰু এইফালে আপোনালোকে চাব পাৰে চাৰিওফালে দোকান চাৰিওফালে। চ' আপোনালোকে এনেদৰে ভিডিঅ'টো চাই থাকক লাষ্টলৈকে। চ' আৰু কিছুমান বস্তু আপোনালোকে দেখাব চেষ্টা কৰিম। বহুত বন্ধুসকল, ইয়াত এখন সম্পূৰ্ণ ঘৰ এখন সজাইছে, সজাই তুলিছে ইয়াতে। তো আপোনালোকক দেখাবলৈ চেষ্টা কৰি মোৰ পিছফালে দেখিবলৈ পাইছে গোহালি সজাইছে, পাকঘৰ আছে পিছফালে, তো মানুহ থকা ৰুম আছে। তো আপোনালোক তাত গৈ ভালকৈ দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো এনেদৰে চাই থাকক। যাত্ৰা জেনাকি আঁকি যাবে মনে কৰা অভিমান। চ' বন্ধুসকল, এতিয়া আপোনালোকক দেখাম যে 300জন মহিলাই মানে কুচানিত প্ৰদৰ্শন কৰিব। তো ভিডিঅ'টো এনেদৰে চাই থাকক আপোনালোকে। তো বন্ধুসকল, আপোনালোকে ইয়াতে কেম্পিং কৰিব পাৰে। তো দেখিবলৈ পাইছে ইয়াত টেণ্ট আছে, ইয়াতে ধুনীয়া ধুনীয়া। আৰু ইয়াতে এটা ধুনীয়া আৰ্ট কৰিছে দৰিমনৰ, দেখিবলৈ পাইছে। আৰু ইয়াত এখন প্ৰাকৃতিক নিচিনা বনাইছে, ইয়াত ফটো উঠিব পাৰে, ধুনীয়া লাগিব। ছবিখন সাজি ল'বলৈ যাকৈ সপোনৰ এই পৃথিৱী এখন জুখি চাব। আৰু বন্ধুসকল, আপোনালোকে ইয়াতে জিপ লাইন কৰিব পাৰে, ইয়াত দেখিবলৈ পাইছে। এয়া জিপ লাইন, ইয়াৰ পৰা তালৈকে দেখিবলৈ পাইছে। আৰু ইয়াৰ বা কি বনাইছে এইটো নামটো গম নাপালোঁ আৰু। ইয়াতে ওপৰতে যাব পাৰিব যেন লাগিছে। আৰু আপোনালোকে ইয়াত দেখিবলৈ পাইছে পুৰা গাহৰি মাংস খাব পাৰিব। ইয়াত মুড়ি থৈছে ধুনীয়া ধুনীয়া। চাহক আৰু খাওক, খাই যাওক। এয়া আছে মোৰ লগত ঠিক আছে। নেক্সট লেভেল। বিকাশ দা, আপোনালোকে ভিডিঅ' চাই থাকক, কি হয় আপোনালোকক চব দেখাই আছোঁ। চ' বিকাশ দা এইবোৰ দেখিবলৈ পাইছে কিমান হুলস্থুল পৰিৱেশ। তো এনেদৰে আপোনালোকে ভিডিঅ'টো চাই থাকক। চ' বিকাশ দাই বগৰী খাব, দেখিবলৈ পাইছে মোৰ পিছে বগৰী ছিঙাই আছে।
চ' ইয়াতে আমাৰ পিজিকেইটাক লগ পালোঁ ত' দাদা ইয়াতে আহি কেনেকুৱা লাগিল ভাল লাগিল বঙাইগাঁও আগতো আহিছোঁ কিন্তু এইবাৰ মানে কোমৰাপুৰ ফেষ্টিভেলত ফাৰ্ষ্ট ডেটো হৈছে আহি কিনে বিৰাট ভাল লাগিছে জকাই ৰাতি আহোঁতে মানে খালী খালী হৈছিল আজি ইমান মানুহ দেখা পাই গ'লো ন অলপ আগতে মানে মানুহ কম আছিল এই অলপমান মানুহ ভৰ্তি হৈ গ'ল ভাল লাগিছে দেখা পাই ঠিক আছে দাদা বঢ়িয়া চ' আৰু ইয়াতে আহি আমাৰ আয়োধ্যা অলপ পালোঁ আমাৰ ইয়াতে নাখাতে আহি কেনেকুৱা লাগিল ফেষ্টিভেলটোত আপোনালোকে থাকি যোৱাকালি আহিছে দাদা আজি যাব না থাকিব কেনেকা এত ডাঙৰ মেলা অঁ আইন ঠেলা উকাচ লবাই পাং নাই বিৰাট বঢ়িয়া লাগছে বিৰাট বঢ়িয়া ঠিক আছে অকমান যাত্ৰা শিখৰৰেহে পাহি হনুমান যাত্ৰা জেনাকি আঁকি জানে মনে কৰা অভিমান হ'বনে বিভূত গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতুৰি পাৰি হ'বনে যে মন বনাই আছে ইয়াতে বনাই আছে এতিয়া সম্পূৰ্ণ হোৱা নাই বাৰু আজি প্ৰথম যিহেতু বনাই আছে সম্পূৰ্ণকৈ তো কালিৰ পৰা আপোনালোকে ধুনীয়া পাব বন্ধুসকল মেলাৰ পৰা ওলাই আহিলোঁ তো এতিয়া ঘৰলৈ যাওঁ তো ফাইনেলি বিকাশ দাক লগ পালোঁ তো বিকাশ দাৰ লগত কথা পতা নহ'ল কিন্তু তাৰ লগৰবোৰ যিবোৰ আছিল তোৰ আয়ুব দা হওক বিজেকে দা হওক তেখেতৰ লগত কথা পাতিলোঁ তো আজি ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই